हेलो फ्रेंड्स वेलकम जनाइছোঁ মোৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ। আজি আপোনালোকক মই এটা ৰেচিপি দেখুৱাম। ৰেচিপিটো মাছৰুম কেনেকৈ বনাব লাগে তাৰ ওপৰত দেখাম। আপোনালোকে ৰেচিপিটো চাব শেষলৈকে আৰু যদি ভিডিঅ'টো ভাল লাগে শ্বেয়াৰ কৰিব আৰু যদি ভাল লাগে লাইকো কৰিব আৰু যদি নতুনকৈ মোৰ চেনেলটো চাইছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেনেহ'লে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। মাছৰুম বনাবৰ কাৰণে এয়া মাছৰুম লৈ লৈছোঁ। মই মাছৰুমখিনি ধুই ল'লোঁ। ধুই লৈ তাতে এইটো বাচনতে ধুই পিনে অলপ পানীখিনি, যিহেতু মাছৰুমত পানী বহুত থাকে, ধুই দিয়াৰ পাছত এইদৰে এনেকুৱা হৈ গৈছে, চেপেটা হৈ গ'ল। তাৰপিছত এইফালে এইটো বেঙেনা লৈ লৈছোঁ, এইফালে বিলাহী লৈ লৈছোঁ, বিলাহী এটা লৈ লৈছোঁ, পিঁয়াজ এটা লৈ লৈছোঁ, এইফালে আদা ৰচুনৰ পেষ্ট আৰু এইফালে কাশ্মীৰী মিৰ্চ লৈ লৈছোঁ আদা এচামুচ, এইফালে জলকীয়া লৈ লৈছোঁ, নিমখত দিয়া আছিলে জলকীয়া, এইফালে লৈ লৈছোঁ মিক্স মছলা, মানে চব মছলা মিক্স হৈ আছে, তো গুড়ি কৰি থোৱা আছিলে তাৰ এচামুচ লৈ লৈছোঁ, এইফালে জিৰা কেইটামান লৈ লৈছোঁ, এইফালে নিমখ আৰু এইফালে হালধি লৈ লৈছোঁ এচামুচ, হালধি এচামুচ আৰু নিমখ 1.5 চামুচ লৈ লৈছোঁ। এতিয়া ব'লক গেছটো অন কৰি লওঁ। গেছটো অন কৰিলোঁ। এতিয়া তেল ইমান পৰিমাণৰ দি লৈছোঁ। তেল দিলোঁ, দিয়াৰ পাছত এতিয়া গৰম হোৱাৰ পাছত এতিয়া পিঁয়াজ দি দিম। গৰম হোৱা নাই এতিয়ালৈকে। এয়া পিঁয়াজ দি দিছোঁ। তেলখিনি গৰম হৈছে। আৰু লগতে জিৰা কেইটামানো দি দিছোঁ। আদা ৰচুনৰ পেষ্ট অলপ দি দিছোঁ ইয়াতে। পিঁয়াজখিনি ৰঙা হোৱালৈকে মই ভাজিম। পিঁয়াজখিনি অলপ ৰঙা হৈছে। এতিয়া মই মাছৰুমখিনি দি দিম। এতিয়া মাছৰুমখিনি ভাজি আছোঁ। মাছৰুমখিনি সিজাই দিয়াৰ পাছত এতিয়া পানী হৈ গৈছে। পানী হৈ গৈছে, পানী ওলাইছে পুৰা। পানীখিনি যেতিয়া শুকাব তেতিয়া বাকী বেঙেনা, বিলাহী, জলকীয়া, নিমখ, হালধি চব দি দিওঁ তাৰ লগত। যোনখিনি শুকাইছে পানী শুকাই গ'ল। এতিয়া মই ইয়াত বেঙেনাখিনি দি দিম। বেঙেনাখিনি ইয়াত দি দিলোঁ। বেঙেনাখিনি দি দিলোঁ। এতিয়া নিমখ আৰু হালধি দি দিম। নিমখ মই নিজৰ আন্দাজমতে নিমখ দি দিছোঁ। আপোনালোকে নিজৰ জোখমতে, নিজৰ আন্দাজমতে নিমখ দিব। হালধি দি দিছোঁ। নিমখ আৰু হালধি মই দি দিলোঁ।
এতিয়া অকণমান ঢাকন মাৰি দিম। বেঙেনাখিনি সিজাৰ পাছতহে বিলাহী দিম। মই মিডিয়াম ফ্লেমত ৰাখিছোঁ আৰু এতিয়া ঢাকনখন খুলি চাইছোঁ, বেঙেনা অকণমান সিজা নাই, টাইম লাগিব। আকৌ ঢাকন মাৰি দিছোঁ। ঢাকনখন খুলি চাইছোঁ, বেঙেনাখিনি বৰ্তমান সিজিছে। ঢাকনখন খুলি চাই দিওঁ। বেঙেনা শুকাই গ'ল, বেঙেনা সিজিলে। এতিয়া বিলাহী দি দিম। আৰু কাশ্মীৰী মিৰ্চ, এইফালে গুড়ি কৰি থোৱা মছলা, মিক্স মছলাখিনি দি দিম আৰু জলকীয়া দি দিম। জলকীয়াকেইটা দি দিছোঁ। আকৌ 5 মিনিটমান সময় এতিয়া ঢাকন দি থৈ দিম। জুইটো একদম ল' ফ্লেমত থৈ দিছোঁ। এয়া মাছৰুম ভাজি ৰেডি হৈ গ'ল। এতিয়া মই গেছটো অফ কৰি দিম। কাতি বিহু স্পেচিয়েল থালি। ডিছত আছে ভাত, এইফালে আমৰ আচাৰ, এইফালে বুট মাহৰ চাটনি, মাছৰুম ভাজি আৰু এইফালে বেঙেনা আৰু ডিম ভাজি।